নমস্কাৰ মোৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি গৈ আছোঁ বিশেষ অতিথিক আনিবলৈ আৰু এতিয়া মই গৈ আছোঁ ঠালামৰা চেণ্টাৰ আৰু আমি আমাৰ ল'ৰাও আছে তাৰপিছতে আমি তিনিটা গৈ আছোঁ মানে মোৰ বিশেষ অতিথিক আনিবলৈ এতিয়া কোন হয় আপোনালোকে ভিডিঅ'টো চাই যাব এতিয়া গম পাই যাব এতিয়া হৈছে আপোনাৰ 4:55 আৰু আমি আহিছোঁ ঘৰৰ পৰা আঢ়ৈটাতে আহি পেলাই ঠেলামৰা চেণ্টাৰ ৰখিলোঁ অলপ বজাৰ চজাৰ কৰিব লগা আছিলে কৰিলোঁ মেলিলোঁ সিহঁত আহিয়ে পোৱাহি নাই মানে তেজপুৰত ইমান দেৰি কৰিছে তাৰপিছত আকৌ অকণমান আগবাঢ়ি আহি কাৱৈমাৰী চেণ্টাৰত এতিয়া বৰ্তমান ৰখি আছোঁ 4:55 হৈছে সিহঁত গাড়ীত উঠিছেহে মিছন চাৰিআলিৰ পৰা এতিয়া সিহঁতলৈ অপেক্ষা কৰি এনেকৈ চাই আছোঁ আৰু কেতিয়া আহিপাই লাগিছে মোৰ ইহঁতকেইজনী আহিয়ে নাপায় কিন্তু কোন আহিছে সেইটো এতিয়ালৈকে নকওঁ পিছত ক'ম সিহঁতলৈ ৰখি মানে ভোক লাগি গ'ল মই সময় হ'ল আহিয়ে পোৱাই নাই অথনি এবাৰ ৰখাইছোঁ মোৰ এনেকুৱা লাগিছে কেতিয়া আহি পায় আহি পাই গ'ল মুখীখন দেখুৱাই দিওঁ আমাৰ শাশ্বতী আৰু জুবলি মোৰ আগতে ইউনিভাৰ্চিটি লাষ্ট টাইম মানে এইবিলাক কেমেৰা সেইকাৰণে এয়া জুবলিয়ে খানালৈ চাই পেলাই ৰখি আছে এইটো এটা মাছৰ আইটেম এইটো বেছি একো আইটেম কৰা নাই যাব পাবা নেকি বেছি একো আইটেম কৰা নাই কিন্তু টেষ্টি লাগিছে মোৰ আগৰ বনোৱালে মনত পৰিছে নাই মনত আছে নে এদিন যে তুমি এপোৱা মাংস আধা লিটাৰ তেল ঢালিছিলা পাহৰিলে নে মনত আছে কেৰাহীখন বেয়া আছিলে কথা ক'বলৈ আহিছা এতিয়া এয়া আমি তিনিজনী আহি শুইছোঁ আৰু ইহঁত দুজনীক ভালকৈ ইণ্ট্ৰডিউচ কৰোৱাই নাছিলোঁ এতিয়া এই হৈছে শাশ্বতী তাইৰ ঘৰ মৰিগাঁৱত আৰু এই হৈছে জুবলি তাইৰ ঘৰ পাথৰী নগাঁও আৰু ইহঁত দুজনী মানে মোৰ যেতিয়া মই নগাঁৱত পঢ়ি আছিলোঁ তেতিয়া মানে বহুত খাছ ফ্ৰেণ্ড হয় ইহঁত আৰু মানে যেতিয়া ঘৰৰ পৰা বাহিৰত থকা যায় অকণমান ঘৰৰ পৰা অলপ দূৰত থকা যায় তেতিয়া মানে এনেকুৱা ফেমিলি ফিলটো অনাবৰ কাৰণে ইহঁতেই তেনেকুৱা আছিলে বা কেতিয়াবা অসুখ চসুখ হ'লেও মানে তেনেকুৱা লাগে ন কোনোবা মানে ইহঁত দুজনী মানে বহুত বেলেগ আছিলে আৰু আছে লগৰ আৰু মানে কিবা ঘৰত মানে মাহঁতৰ মানে কি ক'ম আৰু বাকী কিবা মানে ইজনী সিজনীৰ হেল্পাৰ হিচাপেও আছিলোঁ মানে কাৰোবাৰ কিবা প্ৰব্লেম হ'লেও মানে হাততে পোৱা নিচিনা আমি আছিলোঁ বাকীটো ইউনিভাৰ্চিটিতটো আছিলোঁৱে একেলগে বাকী ভ্লগবোৰ আপলোড দি থাকিম চাই যাব আমি তিনিজনীয়ে বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত ভাল লাগিছে ইহঁত অহাৰ কাৰণে আৰু আজিলৈ ইমানেই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ভালে থাকক সকলো